আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে প্ৰথমে আপোনালোকক মই এই ফটোখন দেখুৱাই ল'ব খুজিছোঁ। এই ফটোখনত কি লিখা আছে, প্ৰাগ নিউজৰ ফালৰ পৰা আহিছে। এই ফটোখনত আছে আজি অসমত মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু এই পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে নলবাৰীৰ ছাত্ৰী মীনাক্ষী তালুকদাৰে আজি আত্মহত্যা কৰিছে। পৰীক্ষাত বিফল হোৱাৰ বাবে আত্মহত্যা কৰাটো এক বহুত মূৰ্খতা বুলি মই ভাবোঁ। কাৰণ আপুনি এটা সৰু মেট্ৰিক পৰীক্ষাৰ বাবে নিজৰ প্ৰাণটো আহুতি দিয়াটো এটা বহুত ডাঙৰ কথা। কাৰণ পৰীক্ষা এটা মাত্ৰ আপোনাৰ এক বছৰত যিখিনি পঢ়িছে সেইখিনি জাষ্ট চাৰ্টিফিকেট লোৱাৰ কাৰণে এটা আমি পৰীক্ষা দিয়াটো, সেইটোৱেদি আপুনি যে এবাৰ পৰীক্ষা দিয়াৰ পিছত পাছ কৰি যে জীৱনত ছাকচেছ হৈছে সেইটো ক'ব নোৱাৰি। গতিকে এবাৰ বিফলতাই যে আপোনাৰ জীৱনটো ধ্বংস হৈছে বা আপুনি জীৱনত একো কৰিব নোৱাৰে তেনেকুৱা কোনো কথা নাই। আপুনি এক বছৰত পঢ়ি কিমানখিনি আপুনি আয়ত্ত কৰিব পাৰিছে, কিমানখিনি আপুনি সেই কিতাপৰ পৰা আপুনি জ্ঞানটো ল'ব পাৰিছে, সেইটোৰ ওপৰতহে আপোনাৰ পৰীক্ষাটো হয়। কিন্তু সেই পৰীক্ষাৰ যে সেই আমি যে কিতাপত আজিৰ এডুকেশ্যন ছিষ্টেমত আজি যিখিনি আমি পঢ়োঁ, যিখিনি আমি আয়ত্ত কৰোঁ, সেইটো সঁচা অৰ্থত ক'বলৈ গ'লে জীৱনৰ ক্ষেত্ৰত সেই যিখিনি আমি পঢ়িলোঁ সেইটোৰ কোনো গুৰুত্ব নাথাকে। কাৰণ জীৱন এক সংগ্ৰাম, জীৱনত আপুনি সংগ্ৰাম কৰিব পাৰিব লাগিব, তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব। আজি আপোনালোকে চাওক, যিখিনি বেছি সফলতা হোৱা ব্যক্তিসকল আছে তেওঁলোকৰ যদি জীৱন আপোনালোকে এবাৰ চাই লয় তেনেহ'লে আপোনালোকে দেখিবলৈ পাই যায় তেওঁলোকেও বহুবাৰ বিফলতাৰ ফলতে সফলতা লাভ কৰিছে। সেই সফলতা লাভ কৰিবৰ বাবে বহুত কষ্ট আৰু বহুত আপুনি আত্মবিশ্বাস, আপুনি হাৰ নমনা এজন ব্যক্তি হ'ব লাগিব, তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব। যদি আপুনি এবাৰ বিফল হোৱাৰ বাবে আপুনি নিজৰ জীৱন ত্যাগ কৰে তেতিয়া আপোনাক কোনো ক্ষেত্ৰতে এজন মানুহ হিচাপে গণ্য কৰা নহ'ব। কাৰণ মানুহ এজন জীৱ শ্ৰেষ্ঠ প্ৰাণী। বহুতো মানুহৰ জীৱন এটা বহুতো দুখ কষ্ট থাকে। মানুহৰ জীৱন মানে এক সংগ্ৰাম। যদি আপুনি সেই সংগ্ৰামত জয়লাভ নকৰি হাৰ মানি গুচি যায় তেনেহ'লে আপুনি মানুহ হিচাপে গণ্য কৰা নহয়। কাৰণ মানুহৰ সেই সংগ্ৰামত বহুবাৰ বিফলতা অহাৰ পিছত আপুনি সফলতা লাভ কৰিব। যদি আপুনি সেই সফলতা পোৱাৰ আগতে নিজকে পিছুৱাই দিয়ে, নিজকে আপুনি হাৰ মানি নিজকে সেই জীৱন যুদ্ধৰ পৰা আঁতৰাই ৰাখে, তেনেহ'লে আপোনাৰ সপোন বা আপোনাৰ যি বিচাৰে আপুনি জীৱনত সেইটো লাভ কৰাটো এক কঠিন কাম। মানে এবাৰ বিফলতা হোৱাৰ ফলত আপোনাৰ কি লাভ হয়, আপুনি সেই কিহৰ ফলত আপুনি বিফলতা হৈছে, সফলতা পোৱা নাই, সেইটো আপুনি এবাৰ বিশ্লেষণ কৰিব পাৰিব। আৰু এবাৰ বিফলতাই আপোনাক আকৌ এবাৰ নতুনকৈ আৰম্ভ কৰিবলৈ সুযোগ প্ৰদান কৰে। বিফলতা হোৱা মানে যে জীৱনত আপুনি একো কৰিব নোৱাৰে সেইটো কোনো ক্ষেত্ৰতে বুজোৱা নাযায়। গতিকে এবাৰ বিফলতা অহাৰ পিছত আকৌ এবাৰ আপুনি ভালকৈ আৰম্ভ কৰি সেই বিফলতা কিহৰ বাবে হৈছে সেইবোৰ বুজি উঠি সেইবোৰ ভুল আপুনি দ্বিতীয়বাৰ নকৰাকৈ আপুনি ভালদৰে পঢ়ি বা ভালদৰে সেই ক্ষেত্ৰত কাম কৰি আগুৱাই যোৱাটোহে আপোনাৰ পক্ষে এক ভাল পদক্ষেপ হ'ব। যদি আপুনি সেইবোৰ কৰাৰ পৰিৱৰ্তে আপুনি বিফলতা হোৱাৰ ফলত নিজৰ জীৱন ত্যাগ কৰে বা সেই ক্ষেত্ৰৰ পৰা আপুনি আঁতৰি আহে, সেইটো আপোনাক কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য কৰা নহ'ব। কাৰণ জীৱন সংগ্ৰামত আপুনি জয় হ'বলৈ বহুতো কষ্ট কৰিব লাগিব। সেই জীৱন সংগ্ৰামত যদি আপুনি কষ্ট নকৰে তেনেহ'লে আপুনি কোনো ক্ষেত্ৰতে জীৱনৰ যিকোনো ক্ষেত্ৰতে আপুনি বিফলতা লাভ কৰে। গতিকে প্ৰথম অৱস্থাৰ পৰাই যদি আপুনি এই ক্ষেত্ৰখনক লৈ আপুনি জীৱন সংগ্ৰামত যদি ভালদৰে
এক যোদ্ধা হিচাপে আপুনি পৰিচিত হয় তেনেহ'লে হাজাৰটা বিফলতাৰ পিছতো আপুনি সেই ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে। আপোনাৰ জীৱনত হাজাৰটা বিফলতা আহিলেও আপুনি কেতিয়াও হাৰ নামানে। আপোনাৰ ভিতৰত এনেকুৱা আত্মবিশ্বাস সোমাই ল'ব লাগে যে মোৰ জীৱনত যিমানে বিফলতা আহক কিন্তু মই হাৰ নামানো। তেনেদৰে যদি আপুনি আগুৱাই যায় দ্বিতীয়বাৰ কোনো ক্ষেত্ৰতে বিফলতা নাপায়। গতিকে সেই দ্বিতীয়বাৰ বিফলতা নোহোৱাৰ বাবে আপুনি সেই ক্ষেত্ৰখনত আপুনি কাম কৰিব লাগিব, সেনেকৈ আপুনি আগবাঢ়ি যাব লাগিব। আপুনি এবাৰ বিফলতা কিহৰ বাবে হৈছে সেইবোৰ আপুনি এবাৰ বিশ্লেষণ কৰি সেই ভুলবোৰ দ্বিতীয়বাৰ নকৰাকৈ যিবিলাক শুদ্ধ সেইটো ভুল যেনেকৈ ভুল কৰিছিল সেই ভুলৰ পৰিৱৰ্তে শুদ্ধ কাম কৰি আপুনি আগবাঢ়ি যাওক, নিশ্চয় সফল হ'ব। সেই যে বিফল হোৱাৰ বাবে মানুহে নিজৰ জীৱন ত্যাগ কৰে সেইটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয়, কাৰণ এইটো এটা মূৰ্খৰ কাম। আপুনি যদি বিফলতাৰ ফলত এই জীৱন সংগ্ৰামত ভৰ্তি হোৱাৰ পৰিৱৰ্তে নিজৰ জীৱন ত্যাগ কৰিবলৈ আগবাঢ়ি যায় তেনেহ'লে আপোনাক মূৰ্খ হিচাপে জনা যাব। গতিকে সেই জীৱন সংগ্ৰামত আপুনি ভালদৰে আগবাঢ়ি যাওক, নিশ্চয় সফলতা লাভ কৰিব। আৰু যিসকলে ফেইল কৰিছে তেওঁলোকক কৈছোঁ, এবাৰ যদি বিফলতা পাইছে আকৌ এবাৰ ভালকৈ এইবাৰ পৰীক্ষা দিয়ক, নিশ্চয় পাছ কৰিব। এনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱাটো আপোনাৰ পক্ষে এক হানিকাৰক। আপোনাৰ নিজৰ মা দেউতাৰ ত্যাগবোৰ এবাৰ চাওক। মা দেউতাকে কিমান কষ্ট আৰু ত্যাগৰ ফলত আপোনাক ডাঙৰ দীঘল কৰিছে। যদি আপুনি এবাৰ বিফলতাৰ ফলত সেইবোৰৰ পৰা আপুনি জীৱন ত্যাগ কৰিবলৈ গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ পক্ষে কিমান ক্ষতিকাৰক হয়। গতিকে নিজৰ মা দেউতাকলৈ চাওক আৰু জীৱনত আগবাঢ়ি যাওক। এবাৰ ফেইল হৈছে, দ্বিতীয়বাৰ আকৌ ভালদৰে পৰীক্ষাটো দিয়ক, নিশ্চয় পাছ কৰিব। তো বন্ধু বান্ধৱীসকল, যদি মোৰ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেল ঋষিৰাজ শৰ্মা ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ।